हेलो दोस्तों स्वागतम जनाइছো আমাৰ ইউটিউব চেনেল টেক টেকনলজি লৈ অসমৰ মানুহে মণ্ডল অফিস বা চক্ৰ বিষয় কাৰ্যালয় নোযোৱাকৈ মাটিৰ সকলো কাম ঘৰৰ পৰাই কৰিব পাৰিব আৰু মোবাইল বা কম্পিউটাৰৰ পৰাই মিছন বসুন্ধৰা ৱেবছাইটৰ সহায়ত অনলাইনতে মাটিৰ সকলো কাম যেনে মাটিৰ পট্টাৰ কাম নাম শুধৰণি কৰা নাম সলনি কৰা মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আদি সকলো কামৰ বাবে আবেদন কৰিব পাৰিব এই ভিডিঅ'ত মাটিৰ পট্টাৰ বাবে কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেন্ট লাগিব সকলোবোৰ স্টেপ বাই স্টেপ সম্পূৰ্ণকৈ দেখাম ভিডিঅ'টো অলপ স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাওক কম্পিউটাৰ বা মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লব ইয়াত সাৰ্চ কৰিব মিছন বসুন্ধৰা বুলি এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনতো দি দিম প্ৰথম যেটো ৱেবছাইট এটোত ক্লিক কৰিব এটোত ক্লিক কৰাৰ লগে লগে মিছন বসুন্ধৰা অফিচিয়েল ৱেবছাইটত ইয়াত পাই যাবহি ফাৰ্স্ট আপোনালোকে কি কৰিব লাগিব ল্যাঙ্গুৱেজটো সিলেক্ট কৰি লব আসামিজ হিন্দী আসামিজ ইংলিশ আছে আসামিজ সিলেক্ট কৰি লব আসামিজ সিলেক্ট কৰাৰ পিছত বসুন্ধৰা অফিচিয়েল ৱেবছাইটত এনেকৈ ফ্ৰন্ট পেজটো দেখুৱাব আপোনালোকে কি কাম কৰিব বিচাৰে যেনেকৈ মাটিৰ পট্টাৰ কাম হয় ইয়াত স্ক্ৰল ডাউন কৰি তললৈ আহিব তললৈ অহাৰ পিছত ইয়াত সেৱাসমূহৰ তালিকা দিয়া আছে গোটেইসমূহ দিয়া আছে গোটেইখিনি পঢ়ি লব কি ডকুমেন্ট লাগে ইয়াত ডিটেইলছত দিয়া আছে আপোনাৰ মাটি পট্টা কৰিবৰ কাৰণে সাময়িক পট্টাক আবৰ্তন প্ৰমাণপত্ৰ ইয়াৰ যেটো অপচন আছে হেতুত ক্লিক কৰিব লাগিব আবৰ্তন প্ৰমাণপত্ৰ আৰু ৰচিদখন লাগিব তাৰপিছত আবেদন কৰকত ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে নেক্সট এই পেজখন খোল খাব আপোনাৰ যেটো মোবাইল নম্বৰ হয় হে মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰিব লাগিব আৰু সেন্ড ওটিপি অপচনত ক্লিক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব সেই ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব আৰু ভেৰিফাই অপচনটোত ক্লিক কৰিব লাগিব ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব ভেৰিফাই হ'ব ওটিপিটো ইয়াত ল্যান্ড ডিটেইলছ কিনি আছে আপুনি ইয়াত সিলেক্টেড ডিস্ট্ৰিক্ট কৰিব লাগিব আৰু সাৰ্কুল অফিস আপুনি সিলেক্ট কৰিব লাগিব আপুনি গাঁৱৰ নে টাউনিয়া এটো ৰুৰেল অৰ আৰবান আছে হেতু আপুনি সিলেক্ট কৰি ল'ব লাগিব সিলেক্টেড প্লেস আছে ইয়াত গোটেইখিনি প্লেসৰ নেম আছে হেতু সিলেক্ট কৰি ল'ব আৰু ডাক নাম্বাৰটো এন্টাৰ কৰিব ডাক নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইয়াত যিমানখিনি মাটি আছে হেতু এন্টাৰ কৰিব তাৰ পিছত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত এলটমেন্ট সাৰ্টিফিকেট ডিটেইলছ আছে যিখন আপোনাৰ আবৰ্তন পত্ৰ হয় যিখন আপোনাৰ আবৰ্তন পত্ৰ হে আবৰ্তন পত্ৰখনত ইয়াত অৰ্ডাৰ নাম্বাৰ আৰু ডেট অৰ্ডাৰ ডেট আছে হে গোটেইখিনি চাই পেলাই ইয়াত শুদ্ধকৈ ইয়াত এন্টাৰ কৰিব লাগিব ফাৰ্স্ট অৰ্ডাৰ নাম্বাৰটো এন্টাৰ কৰি ল'ব লাগিব তাৰ পিছত অৰ্ডাৰ ডেট আছে অৰ্ডাৰ ডেটটো ইয়াত এন্টাৰ কৰিব লাগিব এই এলটমেন্ট সাৰ্টিফিকেটখনত আছে আবৰ্তন পত্ৰখনত তাৰ পৰা আছে আপুনি ইয়াত এন্টাৰ কৰি ল'ব আৰু এৰিয়া এলটেড আছে ইয়াত যিখিনি মাটি আছে এই এলটমেন্ট সাৰ্টিফিকেটটোত আছে আবৰ্তন পত্ৰখনত ইয়াত কিমান মাটি আছে তাত লিখা আছে ইয়াত হেতু ইয়াত এন্টাৰ কৰিব যদি আপুনি অৰিজিনাল এলটেড হয় অৰ্থাৎ আপোনাৰ নামত যদি মাটিখিনি আছে তেন্তে ইয়েস কৰিব আৰু যদি নহয় তেন্তে নো কৰিব ইয়েস কৰাৰ পিছত ইয়াত নিজৰ নেমটো লিখিব আৰু সিলেক্টেড ল্যান্ড টাইপটো ইয়াত সিলেক্ট কৰি ল'ব আৰু সিলেক্টেড স্কিম আছে ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত সিলেক্টেড স্কিমখিনি ইয়াত ওলাই যাব যেটো হয় হেতু ইয়াত সিলেক্ট কৰি ল'ব সিলেক্টেড স্কিমখিনি ইয়াত নিজৰ নামটো লিখিব লাগিব নেম ইন ইংলিশ নেম ইন আসামিজ ইয়াত গোটেইখিনি আছে স্ক্ৰল ডাউন কৰি তললৈ আহিব এপ্লিকেশন ডিটেইলছখিনি আৰু গাৰ্জিয়ান নেমটো আহিব ফাৰ্স্ট ইংলিশৰ নেমটো লিখি ল'ব ইংলিশৰ নেমটো লিখাৰ পিছত ইয়াত নেক্সট আসামিজৰ নেমটো লিখিব আসামিজৰ নেমটো লিখিবৰ কাৰণে এই কিবোৰ্ডখনৰ সহায় ল'ব এই কিবোৰ্ডখনৰ সহায়ত গোটেই শুদ্ধকৈ আসামিজৰ নিজৰ নামটো লিখিব তাৰ পিছত গাৰ্জিয়ান নেমটো ইংলিশত লিখিব লাগিব গাৰ্জিয়ান নেমটো ইংলিশত লিখাৰ পিছত গাৰ্জিয়ান নেমটো আকৌ আসামিজত লিখিব লাগিব আসামিজত লিখিবৰ কাৰণে ইয়াত গাৰ্জিয়ান নেম আসামিজত ক্লিক কৰাৰ লগে লগে এই কিবোৰ্ডখন ল'ব এই কিবোৰ্ডখনৰ সহায়ত লিখি ল'ব তাৰ পিছত ৰিলেশনশিপটো কি হয় আপোনাৰ ফাদাৰ হলে ফাদাৰ লিখিব আৰু জেন্ডাৰটো ইয়াত সিলেক্ট কৰি ল'ব আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ইয়াত এন্টাৰ কৰিব লাগিব আৰু ইয়াত যেটো এড্ৰেছ হয় আপোনাৰ সেই এড্ৰেছটো ইয়াত লিখিব লাগিব আৰু ইয়াত মোবাইল নম্বৰটো এটা অটোমেটিক্যালি আহিব আৰু সেভ এপ্লিকেশনত ক্লিক কৰিব লাগিব যিখিনি এন্টাৰ কৰিছিলে হে গুটেইখিনি ইয়াত সেভ হৈ যাব সেভ হৈ যোৱাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব নেক্সটত ক্লিক কৰাৰ লগে লগে নেক্সট এই পেজখন খোল খাব এই পেজখনত আপোনাৰ এলটমেন্ট সাৰ্টিফিকেট যিখন আবৰ্তন পত্ৰ সেই আবৰ্তন পত্ৰখন ইয়াত আপলোড কৰিব লাগিব আৰু যিখন ৰচিদ হয় সেই ৰচিদখন ইয়াত আপলোড কৰিব লাগিব আপলোড কৰিবৰ কাৰণে চয়েস ফাইলত ক্লিক কৰিব আৰু যেটো আপোনাৰ হয় হেতু আপলোড কৰিব ইয়াত এটা কথা মনত ৰাখিব 2 MB কে বেছি হ'ব নোৱাৰিব আৰু JPG PDF আৰু PNG এই তিনটা ফৰমেটত হ'ব লাগিব তেতিয়াহে একচেপ্ট কৰিব আপলোড কৰাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব নেক্সটত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাই যাব যিখিনি আপলোড কৰিছিল বা যিখিনি এন্টাৰ কৰিছিল হে গুটেইখিনি ইয়াত আপলোড হৈ যাব ল্যান্ড ডিটেইলছত ইয়াত গুটেইখিনি চাব পাৰিব শুদ্ধকৈ স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু এপ্লিকেশন ডিটেইলছখিনি ইয়াত চাই ল'ব শুদ্ধ হৈছে নাই যদি ভুল হৈছে আকৌ শুদ্ধ কৰি ল'ব আৰু তাৰ পিছত ফাইনেল সাবমিট কৰিবৰ কাৰণে ইয়াত এটা টাৰ্মছ এণ্ড কন্ডিশন আছে সেই টাৰ্মছ এণ্ড কন্ডিশনটো একচেপ্ট কৰিব লাগিব ইয়াত যেটো বক্স আছে হেতু টিক কৰিব লাগিব আৰু সাবমিট অপচনটোত ক্লিক কৰিব লাগিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে ফাইনেল সাবমিট হৈ যাব
আৰু এনেকুৱাকৈ এখন একনলেজমেণ্ট ওলাব এই একনলেজমেণ্টখন প্ৰিণ্ট আউট কৰি থ'ব তেতিয়া আপোনাৰ মণ্ডলৰ মানুহ আহিব তেতিয়া আপোনাক চাব ঘৰত আহি সেইখন চাবই গতিকে এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি থ'ব মণ্ডল অফিচৰ মানুহ আহি আপোনাৰ গোটেইখিনি মাটি পৰ্টা কৰি দিব আৰু আপোনালোকে একো কৰিব নালাগে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিব সকলোৱে যাতে যিসকলে মাটিৰ পৰ্টা কৰিব পৰা নাই তেওঁলোকে অনলাইনতে এপ্লাই কৰি পৰ্টা কৰি ল'ব পাৰিব আৰু সকলোলৈকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু শেষত এটা মোৰ সৰু ৰিকুৱেষ্ট প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া আমাৰ নতুন ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়